মই বনোৱা এতিয়া নতুন ভিডিঅ' এটা আপোনালোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কলটা ভ্লগলৈ। আৰু আজি মৰ্ণিঙত আমাৰ কি হ'ল, কি আজি আমি ভাত খালোঁ সকলোবিলাক আপোনালোকে দেখা পালে। আৰু এয়া আমি এতিয়া ৰেডি হৈছোঁ। এয়া আমাৰ বপুৰা সাজি কাচি ৰেডি। আৰু আমাৰ আৰু আমাৰ আজি এটা বিশেষ ব্যক্তি আছে, যাৰ কাৰণে মই আজি ভিডিঅ' বনাওঁ। এইটো হৈছে আমাৰ বিশেষ ব্যক্তি। এইটো আমাৰ বিশেষ ব্যক্তি। এই আকৰ্ষণৰ কাৰণে আজি মই ভিডিঅ'টো বনাম। আৰু আজি ভিডিঅ'টো পূৰা ধামাকা হ'ব, কাৰণ আমাৰ আকৰ্ষণ আছে। আপোনালোকে সকলোৱে শেষলৈকে চাই থাকিব, স্কিপ নৰখাকৈ। আৰু আমি এটা উবেৰ বুক কৰিম, বুক কৰিলে আহি যাব। এয়া বাচ্চা হৈছে, চুলি ষ্টাইলো কথা নাই, গম পাইছেনে? এয়া এটা চুলক ঘঁহি শেষ কৰি দিলে, আৰু এতিয়া কি কৰিব? এয়া চকু মাৰি দিছে, অলপমান সাৱধান থাকিব, কাৰণ কোনটোৰ কাক লাইন মানে ঠিক নাই। চকু মাৰি দিয়া, চকু মাৰি দিয়া, ময়ে নাজানো। চকু মাৰি দিয়া, চকু মাৰি দিয়া, চকু মাৰি দিয়া, চকু মাৰি দিয়া, এটা মাৰবা লাগে নামৰে চকু মাৰি দে চকু মাৰি দে। এতিয়া আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ এতিয়া উবেৰ প্ৰথম উঠে আহি গ'ল টাটা 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 টাটা। আমি আমাৰ এজন সদস্য উঠাই ল'লোঁ। দৌৰি দৌৰি আহিছ না, সেইটো কৈছোঁ নিজে খুলি দিব বোলে, পৰবিত ফোন কৰাৰ বাদত। সাইবাবা মন্দিৰ পাই গ'ল। ইয়াতে ঘূৰি আঠোঁ, ইয়াত দি পেলাই সোমাই যায়। ইয়াতে আমি এতিয়া চাকি ধূপ ল'ম। এয়া আমাৰ পিলপিলাই, মেইন আমাৰ দৰ্শন আকৰ্ষণত আমাৰ কি চাই আছে বাহিৰৰ পৰিৱেশ। এতিয়া চাকি ধূপ জ্বলোৱা হয় ইয়াতে এনেদৰে, ইয়াতে জ্বলাম, ইয়াতে এনেদৰে চাকিবিলাক জ্বলোৱা হয়। এতিয়া সাইবাবাৰ মন্দিৰটো এই ফটোখন লগাই আছে ইয়াতে, ইয়াতে চাকি জ্বলোৱা হয়। ইয়াতে আমি আমি ইয়াতে চাকি জ্বলাম। আমি এয়া আমাৰ ভক্ত নমো নমো দিয়া, মোৰ ফালে নহয় কেমেৰা ফালে একবাৰ ইয়াতে মন্দিৰত চকু মাৰি দিয়া। নমো নমো নমো। তুমি কৰি আহা এখন বাগিচা আছে, আমি মন্দিৰত যোগী আছোঁ, গৈ আছোঁ ওপৰলৈ। নাপৰে আমাৰ পাৰ্টি অকলে খাই আছে ইয়াতে ভিডিঅ' লাজ লাজ আগতে বহুত বেছি গাইছ, আপোনালোকে বিশ্বাস নকৰিব, খাব নাজানে বুলি বহুত বহুত চাই। ভিতৰৰ পৰিৱেশ আচলতে ভিতৰত ভিডিঅ' কৰিব নোৱাৰি, আমি পূজা অৰ্চনা কৰি তাত ভোগ খালোঁ। ভিতৰত ভিডিঅ' কৰিব লাগিব, দেখিছেনে? আজি sixmile জানি গৈছে পিকনিকৰ কাৰণে। আজি আমাৰ মেইন দৰ্শক এই পিছফালৰ পৰিৱেশ, এই বাগিচাখন আছে, এতিয়া লাইট চলি আছে। সকলো ভক্তৰে
আগমন ঘটিছে এই সকলোবিলাক আৰু ইয়াৰ মাজত আমাৰ এক গুট্টু নাচাবা লগত নাচি দিয়া আমাৰ গুড্ডু নাচিব দেই এই শাক ধৰবা যাব আমি এই বাচ্চাসকলে ইয়াতে খেল খেলি আছে এয়া আৰু আমাৰ গুড্ডু আমাৰটো গুড্ডু আমাৰটো মহা দুষ্ট কৰিছে আজি আমাৰ গুড্ডুটোৱে এই আৰু গ'লবা ক'ত সকলোবিলাকে বাচ্চাবিলাক উলিয়াই লৈ আহিছে এনেদৰে মন্দিৰৰ পৰিৱেশ এয়া দুজন পিছফালে ফটো উঠাত ব্যস্ত এই দুজন বাহিৰতে সেই খাই আছে প্ৰসাদ খাই আছে আকৌ এবাৰ যোৱাৰ আগতে সাইবাবা মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ ছিক্সমাইলৰ সাইবাবা মন্দিৰ এনেকৈ ইয়াতে বাগিচাখন আছে এই মন্দিৰৰ ভিতৰত ভিডিঅ' কৰিব নোৱাৰে এয়া বিনোদপুৰীত মাছৰ এয়া জুতিটোত মাছৰ বজাৰ সেই বজাৰৰ মন্দিৰৰ পৰা আহি পেলাই আমি ইয়াতে মাছ ল'ম এয়া ইয়াতে দাদাই ম'ম' পেকিং কৰি আছে আমাক লগে আমি ৰুমৰ ওপৰত গ'লে খাম এয়া ম'ম' পেকিং কৰি আছে আমাক লগে আমি এটা ৰুম পালোঁ বহুত ভাগৰ লাগিছে আৰু এতিয়া আমি ৰুম পাই পেলাই এতিয়া আমি ম'ম' তাতে নাখালোঁ এয়া ম'ম' আনিছোঁ এয়া ম'ম' চুপ আৰু এয়া চুচ আৰু এয়া চাটনি আৰু বাকী দিয়া চাহ এতিয়া আমি চাহ ৰুমত চিলাই আগত খেল আৰু এতিয়া আমি তাতে হাই গাইজ এয়া আমি ম'ম' চম' খাই পেলাই আহিলোঁ আমাৰ পেটটো এয়া চুলিৰ ষ্টাইল চলি আছে মানে চুলিৰ কালাৰ তেল লগাই আছে মানে আৰু মই মুখ চুখ ধৰোঁ তথাপি ধুনীয়া লাগিছে বাৰু মানে কেমেৰা জোৰত আৰু আজি আমাৰ মেইন যিটো আকৰ্ষণ আছিল ছিক্সমাইলে গম পাই গৈছে এইটো এয়া আমাৰ আজি টিকলা চালাটো আৰু এতিয়া ভাবিলোঁ যিহেতু মই আপোনালোকক ৰুম আহি পেলাই দুআষাৰ মই কথা পাতি পেলাই বিদায় লওঁ আজিও ভাবিলোঁ কিয়নো সেইটো মই আজি নকৰাকৈ থাকোঁ আজি সকলোৰে অনুভৱবিলাক গম পাই লওঁ মোৰ কিন্তু মন্দিৰ যাই বহুত ভালেই লাগিছে বাৰু ফটোটো ইয়াতে আছিলে এতিয়া বহু কওক মন্দিৰ যাই কেনেকুৱা লাগে বিৰাট ভাল লাগে বিৰাট শান্তি পৰিৱেশ আৰু আমাৰ বাইদেউ গীতি দি কৈ আছে আজি মই প্ৰথম গৈছোঁ দেই আৰু বাইদেউ কি ক'ব ভাল লাগিছে আৰু এই চাগতে আমাৰ আছে এজন ব্যক্তি পাকঘৰত আছে তেখেতে আজি আমাৰ নিশাৰ কি খাদ্য আছে বাহিৰৰ পৰা দেখাই দিছোঁ তেখেতে ফ্ৰিজ খুলি আছে আজি আৰু লগতে আমাৰ আজি নিশা কি হ'ব কিহৰ খানা মানে দুপৰীয়া বহুত কিবা কিবি খালোঁৱে এতিয়া বেছি নাই আৰু এয়া পংকজ মাছ আৰু সেইটো বইল কৰি বনাব আমাৰ বৌয়ে বনাব এইখিনিয়ে আৰু এতিয়া পেহী ডেকাষাৰ মনোভাৱ লৈ পেলাই আপোনালোকৰ মাজৰ পৰা বিদায় লওঁ পেহী কেনেকুৱা লাগিলে কওক আজি মন্দিৰ গৈ পেলাই এয়া ঘৰৰ ড্ৰেছ গম পাইছি তুমি বুলি গম পাইছি ভালো লাগিছে যোৱাই নাছিলোঁ আজি গ'লোঁ অলপমান যাই ভালে লাগে বাৰু আমি বৰদোৱা গৈছোঁ বাৰু মৃত্যুঞ্জয় মন্দিৰ গ'লোঁ আৰু শ্যাম মন্দিৰো গ'লোঁ যি কি নহওক আজিও মন্দিৰ গৈ পেলাই সঁচাকৈ বহুত ভাল লাগিছে আৰু এই চেগতে মই কৰাবী কলিতাই আপোনালোক সকলোৰে পৰা এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিম আৰু মোৰ ভিডিঅ'বিলাক চাই পেলাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ সামৰিছোঁ ধন্যবাদ